তে হে গাইজ কি খবৰ আপোনালোকৰ আৰু আজি আহিছোঁ আমি গুৱাহাটীৰ দীঘলী পুখুৰী আৰু দীঘলী পুখুৰী আপোনাৰ দুটা ছাইড আছে এটা সেইফালে আৰু এটা ইফালে আমি আহিলোঁ এইটো চাইডে আহিবৰ কাৰণে আপুনি কোনো টিকেট ল'ব নালাগে জাষ্ট আপুনি সেই ঘৰটোত এটা ড'নেশ্যন বক্স আছে তাতে এটা ড'নেশ্যন দি দিলেই হৈ গ'ল আপোনাৰ নিজৰ খুচিমতে আৰু এইফালে চাওক পুখুৰীৰ পাৰে পাৰে এনেকুৱা কিছুমান আগৰ যোনবিলাক যুদ্ধ হৈছিলে তাৰে আপোনাৰ হেৰি বনোৱা আছে কিছুমান ড্ৰয়িং বনোৱা আছে আৰু এইফালে চাওক এখন কিমান ধুনীয়া মানে চাফা কৰি ৰাখিছে ন সেইকাৰণে ভাল লাগিছে আৰু এইফালে কিছুমান মূৰ্তি বনোৱা আছে আৰু যেনেকৈ শৰাইঘাটৰ যুদ্ধ এইখন হ'ল শৰাইঘাটৰ যুদ্ধ যেনেকৈ হৈছিলে তাৰে মানে সেয়া দেখাবলৈ ট্ৰাই কৰিছে এইটো আৰু এইটো হ'ল পুৰা দীঘলী পুখুৰী সেইটো পাৰে আছে আপোনাৰ মেইন পাৰ্কখন তো এতিয়া আমি ঘূৰি যাব লাগিব সেইফালে তে বলক এতিয়া যাওঁ আৰু এইটো হ'ল দীঘলী পুখুৰীৰ ইপাৰে আহিলোঁ ইফালে আপোনাৰ এনেকৈ পাৰ্ক আছে আৰু এইটো চাওক দীঘলী পুখুৰীৰ চাইডে ৰাস্তা আৰু আহিছে ইয়াত ফটোশ্বুট কৰিব আহিছে আৰু এইফালে চাওক আপোনাৰ পুখুৰীত ফ্ল'টিং আইলেণ্ড বোলে আইলেণ্ড নহয় এইবিলাক ফ্ল'টিং প্লাণ্ট হয় যোনবিলাক আপোনাৰ পানীত ভৰাই থৈ দিছে আৰু তাতে বহি অলপ ব'ৰ লাগিল তো ভাবিলোঁ কি নাওকে চলাওঁ তো তাতে নাও পায় তো নাও চলালোঁ পুখুৰীৰ মাজে আৰু গৰম বহুত দি আছিলে তো পানীৰ মাজত থাকিলে অলপ ঠাণ্ডা লাগে সেইকাৰণে নাও চলালোঁ আৰু এইটো ভিডিঅ'ত ইমান বেছি একো খাছ নাই জাষ্ট এনেই নৰ্মেল এটা ব্লগ দেখালোঁ তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব